মই নন্দিতাই কৈছোঁ। হয়, দানৱৰ দাৰ খাপত ৰাঙলী হোৱা নন্দিতা মই। জীৱন মৃত্যুৰ যুঁজত পৰাজয় হোৱা নন্দিতা মই। দুচকুত হেজাৰ সপোনে ঠাই লৈছিল মোৰ। জীৱন জয় কৰাৰ অযুত হেঁপাহ আছিল। সপোনবোৰক দিঠক ৰূপ দিবলৈ কিমান যে হাবিয়াস কৰিছিলোঁ। কিন্তু এটা মানৱৰূপী দানৱে সকলো শেষ কৰি পেলালে। এক মুহূৰ্ততে ছাই কৰি পেলালে মোৰ সপোনবোৰ, মোৰ হেঁপাহবোৰ। মই হাৰি গ'লো। নিয়তিৰ ওচৰত পঞ্চভূতত বিলীন কৰি দিলোঁ নিজক।